নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে হয়না মাল্টিমিডিয়া। কৰোনা ভাইৰাছৰ বাবে বহুত লোকচানৰ সন্মুখীন হৈছে বলিউড। শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে বাৰিষা অহাৰ পূৰ্বেই যদি সম্ভৱ হয় চিনেমাসমূহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ পোষকতা কৰিছে। ৭০খন হিন্দী আৰু ৪০খন মাৰাঠী চিৰিয়েলৰ কাম এতিয়াও অসম্পূৰ্ণ। ইতিমধ্যে এই ছবিসমূহৰ লগত জড়িত প্ৰায় ৩০ লাখ কৰ্মচাৰী কৰোনাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বলিউডৰ লগতে অসমীয়া চলচ্চিত্ৰ জগতো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে কৰোনাৰ বাবে। অসমীয়া কেইবাখনো চিনেমাৰ মুক্তিৰ দিন ঘোষণা কৰা হৈছিল যদিও এতিয়া চিন্তাত পৰিছে প্ৰযোজক পৰিচালকসকল। শেহতীয়াকৈ কেনি বসুমতাৰীৰ লোকেল উৎপাত নামৰ কমেডি ছবিখন ছেপ্টেম্বৰত মুক্তি দিয়াৰ কথা আছিল যদিও কৰোনাৰ বাবে ছবিখন এতিয়া মুক্তি হ'বনে নাই তাক লৈ অনিশ্চয়তা আহিছে। কৰোনাৰ বাবে এতিয়া অসমীয়া ছবিৰ লগতে অসমীয়া চিৰিয়েলসমূহৰ শ্বুটিঙক লৈও ব্যাপক সমস্যাৰ সৃষ্টি হৈছে। ৰং আৰু ৰেঙনিৰ লগতে এণ্টাৰটেইনমেণ্ট চেনেলসমূহত প্ৰচাৰিত হৈ থকা কেইবাখনো অসমীয়া চিৰিয়েলৰ শ্বুটিং কৰিব পৰা নাই প্ৰযোজক পৰিচালকে। এতিয়া আহিছোঁ আন এটা খবৰলৈ। বিতৰ্কই যেন লগ নেৰা হৈছে অসমীয়া নৃত্যশিল্পী SumiBoraক। প্ৰায় ১ মাহৰ আগতে অসমীয়া মহিলা কোৰিঅ'গ্ৰাফাৰ নাই আৰু তেওঁই একমাত্ৰ মহিলা কোৰিঅ'গ্ৰাফাৰ বুলি এটা লাইভ ভিডিঅ'ত অদ্ভুত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হৈছিল SumiBora। পুনৰ অনুমতি নোলোৱাকৈ গায়ক কুসুম কৈলাশৰ এটা কভাৰ ডান্স ভিডিঅ' প্ৰস্তুত কৰি কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে SumiBora। জনপ্ৰিয় গায়ক কুসুম কৈলাশে তেওঁৰ এই কাণ্ডক ফেচবুকত এনেদৰে কয়, মোৰ সকলো শুভাকাংক্ষী বন্ধুবৰ্গ আৰু গুণগ্ৰাহী শ্ৰোতালৈ সৰ্বপ্ৰথমে আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। কালিৰ পৰা মোৰ এটা গীত বৰ অসম এই গীতটোৰ কভাৰ ভিডিঅ'ক লৈ এটা পোষ্ট দিয়া হৈছিল। মই এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে মোৰ গান গাওক, কভাৰ ভিডিঅ' বনাওক, মোৰ কোনো আপত্তি নাই, কিন্তু এনেকুৱা গানক কৰক যিবোৰ ইতিমধ্যে অফিচিয়েল ভিডিঅ' মুক্তি দিয়া হৈছে। অন্যথা অফিচিয়েল ভিডিঅ' ৰিলিজ নোহোৱাকৈ কভাৰ ভিডিঅ' যেতিয়া ৰিলিজ হয় মূল ভিডিঅ'ৰ কোনো মূল্য নাথাকে। আমাৰ প্ৰতিজন কণ্ঠশিল্পী আচলতে নিজৰ গীতবিলাকক লৈ বহুত পৰিকল্পনা থাকে। তেনেকৈয়ে ময়ো এই গীতটিৰ পৰিকল্পনা কৰি আছোঁ। আমাৰ অসমৰ পৰিৱেশ যেতিয়াই অনুকূল হ'ব তেতিয়াই এই গীতটিৰ খুব সোনকালে ভিডিঅ' প্ৰস্তুত কৰা হ'ব। লগতে তেওঁৰ পত্নী ডেইজি কৈলাশে ফেচবুকত এনেদৰে লিখিছে, SumiBora বাইদেউ আপুনি আৰু কিমান তললৈ যাব? কুসুম কৈলাশৰ বিনা অনুমতিত ভিডিঅ' বনাইছে, এতিয়াই ডিলিট কৰক নহ'লে আইনৰ কাষ চাপিম। আৰু নামটো শুদ্ধকৈ লিখিব। টিকটক বনালে ক'বলৈ নাই, আনৰ গানৰ কভাৰ ভিডিঅ' বনাই থকাতকৈ নিজৰ কৰিব লাগে। আচৰিত হৈছোঁ আপুনি কথাই নাপাতে, পিয়ে আছে তেওঁহে পাতে, অহংকাৰটো কোনখিনি? জনপ্ৰিয় ভিডিঅ' ডাইৰেক্টৰ দীপক দিয়ে ফেচবুকত SumiBoraক ট্ৰল দি কয়, জাষ্ট গম পালোঁ ডান্স কভাৰ কৰাবিলাকে পিয়ে ৰাখে, চেলাৰী কিমান দিয়ে? পিয়ে জব ময়ো কৰিম। হিন্দী চিনেমাৰ ভিলেইন সুনু সুদক ৰিয়েল লাইফত দেখা গ'ল হিৰোৰ ৰূপত। কৰোনা ভাইৰাছৰ ফলত মুম্বাইত আবদ্ধ হৈ পৰা প্ৰব্ৰজিত শ্ৰমিকক এনেদৰে কেইবাখনো বাছেৰে ঘৰলৈ যাবলৈ সুবিধা প্ৰদান কৰি দি ৰিয়েল লাইফৰ হিৰো হিচাপে পৰিগণিত হৈছে সুনু সুদ। এই কামক ছ'চিয়েল মিডিয়াত এতিয়া প্ৰত্যেকেই প্ৰশংসা কৰিছে। আপোনালোকে চাই আছিল হয়না মাল্টিমিডিয়া আৰু এনেধৰণৰ এণ্টাৰটেইনমেণ্ট জগতৰ বিভিন্ন খবৰৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰক হয়না মাল্টিমিডিয়া।